বঙাইগাঁৱত আপোনালোকে এই বস্তুটো দেখা পাইছে কি কৰে এইটো এইটো দেখা পালে কি কুকুৰে ভয় খাব এইটো দেখা পালে কুকুৰে নাহাগে এই যে খৰে খাই তই হাই কাৰ চেণ্ডেল পিন্ধছ তই গো খৰে খাই মাৰ আৰু জিঠাই তই কি এই লকডাউনৰ সময়ত তই এইগিলা কি কৰি আছিস চুলিয়া আছিস ইখান কি ইখান গো এংকা চুলানি ইখান কি চুলানি এংকা হা এংকা চুলানি খাই নেকি এতিয়া আমাৰ জান ভাস্কৰ ঝুলনা ঝুলি আছে তো মোৰ ঝুলনাখনৰ ঝুলি আছে হেল্ল' হেল্ল' বাই বাই হেল্ল পস কি কিলো হ'ব এইটো হা কি কিলো হ'ব বহুত বহুত ওজন আছে বেচবা নেকি এইটো না ঘৰত নমস্কাৰ বন্ধু বান্ধৱীসকল মই মুনে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ট্ৰেভেলিং আছামলৈ আজি আমি আহিছোঁ অকণমান পথাৰলৈ এই বঙাইগাঁৱৰ পথাৰ চাবৰ কাৰণে আৰু হৰ্ষিতাহাৰ ঘৰৰ পৰা অকণমান আগত তো মোৰ লগত আছে এয়া ইফালে জান ভাস্কৰ হৰ্ষিতা আৰু হৰ্ষিতাৰ লগৰ ছোৱালী আছে দুজনী গতিকে আহি আছোঁ আমি এটা সৰু সৰু কেনেকুৱা ইয়াত খোজকাঢ়ি গৈ আছোঁ আপোনালোকে চাই থাকক তো কি ক'বা আবেলি আমি ফুৰিব আহিছোঁ আজি ইয়াতে পথাৰখন চাব আহিছোঁ আৰু সেয়া আমাৰ জিঠাই আছে সেই ক'ত গ'ল আমাৰ জিঠাই কুংগ এইটো দেখাই পোৱা নাযায় পিঠাই আছে আৰু এইগো আমাৰ কাই হ'ল খৰে খাই এইখিনি হৈছে আমাৰ কাই পিৰিতি গতিকে পিৰিতি মই আৰু এইফালে আমাৰ মুন মালাকাৰ চবে একেলগে আছোঁ পথাৰখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এইখন আমাৰ সন্যাসী পাহাৰখন তাতে আছে এনে অকণমান ওলাই আহিলেও আপোনালোকৰ মাজত আৰু আবেলিৰ ধেমালি অকণমান ফূৰ্তি কৰিম অকণমান নাচিম একেলগে তাৰপিছত ঘৰত যাম আজিৰ ভিডিঅ'টোৰ আমাৰ টাইটেল হ'ব আবেলিৰ ধেমালি তোমাকে দেখা ও মনে মরু জনি ভাতি আজি দেখোন নাচনি কিবা মৰম লাগিছে বিহু তলি দেখা পাই জোকাম লাগিছে আজি দেখোন নাচনি কিবা মৰম লাগিছে বিহু তলি দেখা পাই জোকাম লাগিছে কাণতে কেৰুমণি ডিঙিটা তোনে পিৰি নোজোকাই কেনেকৈ থাকিম তোমাক নাচনি নোজোকাই কেনেকৈ থাকিম তোমাক নাচনি মানে ওই পুরা আকো মানে ডান্স গো করিয়া গগনা যোজনা গায়া হেনকে নহয় এই যে নহয় অল কুংগ একটা আছে কুংগ ক অল পয়সিং কি অল পয়সিং কান ফুয়ার সিরাম চুল
চলো গান দে হালি হাকি গরি হালি জায়গা জায়গা যাক জায়গা জায়গা যাক খাই গো গান আচ্ছা অলংকিতা মেমাৰ ৰূপাংকিতা মেমাৰ গান গো নহয় তো এটা সুন্দৰ গধূলি আমি এতিয়া বহি আছো পথাৰৰ মাজত আৰু মোৰ লগত আছে হৰ্ষিতা আজি মই হৈছো কেমেৰামেন আজি হৰ্ষিতা নানাছে আজি হৰ্ষিতাই কেমেৰা মাৰিব মোৰ কেমেৰাটোত ৰেকৰ্ডিং কৰিব ধুনীয়াকে তোমাক দি দিম তো মই আজি কেমেৰামেন হলো কি কাৰণত দছ নাপাওঁ কোন গীতিতা নকে হানে কি হানে হানে দেখি চাং 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 মই উলাই দিওঁ লচুলি বেয়া হয় নহয় মই দিছো মই ধুনীয়াকে থৈলে দি আছো চাং মই না তো এবাৰ মোৰ সাথে ৰাইস কেংকা কৰে দিছে গীতি আয়ো কিতে তোৰ চুলি কি দিছ অখৰা কি নামি ক অখৰা না বকৰা অখৰা মই আৰু বকৰা নিচিনা হে ৰাম মোৰতো নালাগে তেল দি আছে মোৰতে তেল দি আছে না ওলাই যায় হেৰা একচুয়ালি মানে কি হৈছে লকডাউনৰ কাৰণে কোনো যাব পৰা নাই একদম লগা হৈছে এইটো ওলাই দি সেই কাৰণে এনেকে পুৰা ভিডিঅ' তো এবাৰ মই কাৰ দি দিম জানিছ এটা ওলোৱা নাই কথা খানে ৰতে দিম এই জিঠাই আজি অলপমান ডাঙৰ হ'ল খালি আজি অলপ ডাঙৰ 3.5 বছৰমান বয়সত লগ পাইছিলোঁ জিঠাইক আৰু তাৰপিছত এতিয়া অকণমান ডাঙৰ হৈছে বেচেৰিয়ে অলপমান আগতে জিঠাই মানে কি ক'ম আৰু ঠুনুক এটা আমাৰ তৰালি মেমৰ এটা আমি নাটকৰ মহলাত লগ পাইছিলোঁ না জিঠাই তো ইফালে আছে আমাৰ জানদা ঐ হাত দিছে যে জিঠাই নাম আমাৰ জিঠাইৰ লগত জিঠাইক আজি দাঙি আছে আৰু কেনেকা লাগে জিঠাই পুৰা ওজন হৈছে দেই বা ওপৰত দং দিয়ে নেকি 1 2 3 তোৰ নতুন কামনা কৰিছো দে কৈ দিয়া এতিয়া তো মই প্ৰথমবাৰৰ কাৰণে গান গাইছোঁ তো গোটাখানে ফুল ভান্তি হ'লে ক্ষমা কৰিবি তো খৰে মোক আলা ওৰে মোৰ যে চুলি গিটি বেয়া হ'ব ৰে তোৰ এসা তই গিটি কি লাগে দিছে ইফালে আছে আমাৰ মন মালাকাৰ ইমান ওচৰত আছে কিন্তু তাৰ মুখখন দূৰতে আছে ইফালে আছে আমাৰ ইফালে আছে পিটি মুখখন মেলি আছে অলপ কোনে নিছে পিৰিটি নিখানি সাদৈ ও পিৰিটি নিখানি সাদৈ এ পিৰিটি নিখানি সাদৈ পিৰিটি নিখানি সাদৈ দৈ বলা আমাৰ কথাখানে উনৰ ভিডিও যদি ভাল লাগছে লাইক কৰি শেয়াৰ কৰি কমেন্ট কৰি সাবস্ক্ৰাইব কৰি আৰু লগত থকা বেল আইকন টুমকে বজাই দিবা আৰু অলৰেডি কৰিছে দেন থ্যাংক ইউ সো মাচ
আমাৰ খৰে খাই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ গতিকে যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে চেনেলটো লাইক শ্বেয়াৰ কমেন্ট সাবস্ক্ৰাইব আৰু লগতে থকা বেল আইকনটো তুমকে বজাই দিব নাই দিওঁ পৰবা পানী আছে দে